ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ বিশেষ তেনেকুৱা একো কাম নাই, তাৰ কাৰণে ভাবিছোঁ আজি মই এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই এটা বস্তু বনাব ওলাইছোঁ। বস্তু মানে ঘৰত সজোৱা বস্তু, পেলনীয়া সামগ্ৰীৰে অতি সহজে বনাব পৰা বস্তু। তাত কি কি সামগ্ৰী লাগে আপোনালোকক মই দেখাই আছোঁ। বস্তু বনাম বুলি কৈছিলোঁ, তাৰ কাৰণে মই লৈছোঁ এইটো চকলেটৰ পেকেট। যিকোনো ডাঠ কাগজৰে আপোনালোকে ল'ব পাৰে। মই লৈছোঁ এইটো চকলেটৰ পেকেট হয়, আৰু এই মেডিচিন থাকে। এইবোৰ মেডিচিন লোৱাৰ পিছত মই কিবা কিবি বনাইছিলোঁ ঘৰত সজোৱা। ইয়াতে এইটো পেপাৰেৰে বনোৱা আছিল। এইবোৰ হৈছে ইউটিউবত চাই চাই বনোৱাই হয়। এইটো আছে বহুত পুৰণা, নচলি লাগি লেতেৰাই হৈ গৈছে। এইটো তাৰপিছত এইটো দেউতা আৰু দাদা আছে। এইখন ফ্ৰেম বনাইছিলোঁ, আৰু এইখন ওলাব। এইখন এখন আৰু আছে, বাকীবোৰ পেলাই দিছে। মই আৰু এটা বস্তু বনাব ওলাইছোঁ এইটোৰ কাৰণে। এইটো বেয়া বাল্ব, আৰু ইয়াতে পানী আছে অলপ, আৰু এইটো ফেব্ৰিক কালাৰ হয়। আঠা লগাবৰ কাৰণে বাৰ্ছ, আৰু চবতছে ইম্পৰ্টেণ্ট বস্তু ইয়াৰে হয় গ্লিটাৰ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। আৰু যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ।